দৰ্শন, বিজ্ঞান আৰু প্ৰশ্ন। মানুহে গল্প বা কাহিনী শুনি ভাল পায়। কিয় ভাল পায় জানেনে? কাহিনীয়ে আমাক অনুভৱৰ সাগৰলৈ লৈ যায়। কাহিনীয়ে আমাক অতীতলৈ লৈ যায়। আৰু আজি মই আপোনালোকক অতীতলৈ লৈ যাব বিচাৰিছোঁ। কিন্তু তাৰ আগতে এটা সৰু কাহিনী শুনাব বিচাৰিছোঁ। এখন গাঁও আছিল আৰু সেই গাঁৱত এজনী ছোৱালী আছিল। নাম আছিল মীনাক্ষী। তাইৰ মাকে মৰমতে মীনা বুলি মাতিছিল। এদিনাখন জোনাক ৰাতি মীনায়ে আকাশলৈ চাই তাইৰ মাকক প্ৰশ্ন কৰিলে, মা, এই জোনবাই কেতিয়াবা সৰু হয়, কেতিয়াবা ডাঙৰ হয় আৰু কেতিয়াবা নোহোৱা হৈ যায়। তাইৰ সহজ সৰল মাকে তেওঁক উত্তৰ দিবলৈ প্ৰয়াস কৰিলে আৰু ক'লে যে জোনবাই খুব দয়ালু। যেতিয়া আন্ধাৰ হয়, অসুবিধা হয় আৰু তেতিয়া আমাক পোহৰ দিবলৈ আহে। এবাৰ চিন্তা কৰিছেনে? এই সৰু ছোৱালীজনীয়ে, কণমানি ছোৱালীজনীৰ মনত প্ৰশ্ন হৈছে, কিয় ৰাতি জোনবাই ওলায়? আৰু তাইৰ সহজ সৰল অশিক্ষিত মাকগৰাকীয়ে যুক্তি সহকাৰে তাইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছে। ঠিক এনেকৈয়ে আজিৰ পৰা প্ৰায় ২৬০০ বছৰ আগতে তদানীন্তন গ্ৰীচৰ আয়নিয়া নামৰ ঠাইৰ এদল যুৱকে এইবোৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰিছিল। তেওঁলোকে এই জগতৰ সৃষ্টিৰ ৰহস্যৰ বিষয়ে চিন্তা চৰ্চা আৰম্ভ কৰিছিল। দিনত কেনেকৈ সূৰ্য ওলায়, আমাক পোহৰ দিয়ে, জীৱ জন্তু, গছ বন, তৰুলতা, মানুহ ইত্যাদিৰে ভৰা এক উখল মাখল পৰিৱেশ। আকৌ ৰাতি হ'লে জোনাক ওলায়, তৰাবোৰে তিৰবিৰাই, নীৰৱ নিস্তব্ধ নিতাল নিশা। এইবোৰ বিষয় লৈ তেওঁলোকৰ মাজত অজস্ৰ প্ৰশ্ন, ৰহস্য, আৰু এই ৰহস্যৰ উদ্ঘাটন কৰিবলৈ যুৱকসকলে অহৰহ প্ৰচেষ্টা কৰিছিল। আৰু আজিৰ দৰে তেতিয়া মানে সেই ২৬০০ বছৰ আগতে স্মাৰ্টফোন নাছিল, ইণ্টাৰনেট নাছিল, বিজ্ঞান নাছিল। সেই যুৱকৰ দলৰ মাজত এজন আছিলে অতি মেধাসম্পন্ন, টেলেণ্টেড, আৰু তাৰ নাম আছিল থেলেজ। আৰু থেলেজে এদিনাখন সকলোকে মাতি পঠিয়ালে আৰু ক'লে যে এই জগতৰ সৃষ্টিৰ ৰহস্য মই বুজি পাই গৈছোঁ। কেনেকৈ এই সকলোৰে সৃষ্টি হৈছে, ক'ৰ পৰা সৃষ্টি হৈছে। মানুহবোৰে আচৰিত হৈ প্ৰশ্ন কৰিছিল, কেনেকৈ সৃষ্টি হ'ল? থেলেজে ক'লে, এই সকলোবোৰ সৃষ্টি হৈছে পানীৰ পৰা। মানুহে আকৌ প্ৰশ্ন কৰিলে, পানীৰ পৰা? থেলেজে ক'লে, হয়, পানীৰ পৰা। আপোনালোকে চিন্তা কৰকচোন যে যেতিয়া পানী স্বাভাৱিক অৱস্থাত থাকে তেতিয়া পানী হৈ থাকে, যেতিয়া ঠাণ্ডা হয় তেতিয়া বৰফলৈ ৰূপান্তৰিত হয়, টান হৈ যায়। যেতিয়া পানী গৰম হয় তেতিয়া শুকাই যায়, ভাপ হয়, আকাশলৈ উৰি যায়। আৰু আচৰিত কথাটো হ'ল যে পানী নোহোৱাকৈ কোনো জীৱ জন্তু, গছ বন, তৰুলতা, আনকি মানুহ পৰ্যন্ত জীয়াই থাকিব নোৱাৰে। গতিকে এই সকলোবোৰ সৃষ্টি হৈছে পানীৰ পৰা। মানুহবোৰে চিন্তা কৰিলে, কথাটো ঠিকেই, পানী নহ'লেতো একো সম্ভৱ নহয়, আমি জীয়াই থকাটো সম্ভৱ নহয়। গছ বন, তৰুলতা একো জীয়াই নাথাকে, জীৱ জন্তুৱেও জীয়াই নাথাকে যদি পানী পান নকৰে বা পানী যদি নাপায়, তেতিয়াহ'লে সকলো মৰি শেষ হৈ যাব, সকলোৱে মৃত্যুমুখত পৰিব। কিন্তু আচৰিত কথাটো হ'ল, থেলেজৰ এই বক্তব্যক, এই ষ্টেটমেণ্টক অগ্ৰাহ্য কৰি থেলেজৰ এজন ছাত্ৰ, অত্যন্ত মেধাৱী ছাত্ৰ আছিল এনেক্সামিণ্ডাৰ। আৰু এনেক্সামিণ্ডাৰে থেলেজৰ এই বক্তব্যক অগ্ৰাহ্য কৰিলে আৰু ক'লে যে দ্য অৰিজিন অফ এভৰিথিং ইজ নট ৱাটাৰ, ইট ইজ দি এপিয়াৰেন্স। চিন্তা কৰিছেনে? আজিৰ পৰা ২৬০০ বছৰ আগত থেলেজে এইবোৰ লৈ চিন্তা চৰ্চা কৰিছিল। থেলেজে প্ৰশ্ন কৰিছিল, কেনেকৈ এই বিশ্বৰ সৃষ্টি হৈছিল, এই জগতৰ সৃষ্টি হৈছিল। আৰু থেলেজে এই প্ৰশ্নৰ উত্তৰ এক ছিষ্টেমেটিক ৱাইত দিবলৈ প্ৰয়াস কৰিছিল, যেনেকৈ বিজ্ঞানে পৰ্যবেক্ষণ কৰে, এক্সপেৰিমেণ্ট কৰে। ঠিক তেনেকৈয়ে থেলেজে পৰ্যবেক্ষণ কৰিছে, যুক্তি তৰ্কৰ সহায়ত এই সৃষ্টিৰ আৰু ৰহস্যৰ বৰ্ণনা দিবলৈ প্ৰয়াস কৰিছে। যাৰ বাবে তেওঁক কোৱা হয় ফাদাৰ অফ আৰ্লি চায়েন্স, ফাদাৰ অফ নেচাৰেল চায়েন্স। কাৰণ তেওঁৱে ইতিহাসৰ প্ৰথমজন ব্যক্তি যিয়ে চিন্তা কৰিছিল, যিয়ে ভাবিছিল এই জগতৰ সৃষ্টিৰ আৰু ৰহস্যৰ বিষয়ে। ধন্যবাদ।